মৰমৰ নাতিহঁত, কি খবৰ? আজি বহু দিনৰ পিছত তোমালোকৰ ককাই তোমালোকৰ খবৰ ল'বলৈ আহিলে। তোমালোক নিশ্চয় ভালেই আছা। মোৰ আশীৰ্বাদ সদায় তোমালোকৰ মূৰৰ ওপৰত আছে। আজি মই তোমালোকৰ ওচৰলৈ কিয় আহিছো জানানে? এটা বিশেষ কামত আহিছো। আজিকালি ল'ৰা-ছোৱালীয়ে সাঁথৰ বোলা বস্তুটো নজনায়ে হ'ল। সেয়েহে মই আজি তোমালোকক কেইটামান সাঁথৰ সুধিবলৈ আহিছো। মোৰ কণমানিহঁত, তোমালোকে উত্তৰবোৰ দিবাচোন। মোক তোমালোকে কমেণ্ট বক্সত উত্তৰবোৰ পঠিয়াবা দেই। এতিয়া মই তোমালোকক সাঁথৰবোৰ সুধিবলৈ লৈছো। মন কৰিবা দেই। প্ৰথম সাঁথৰটো হ'ল, পেট আছে পেটু নাই, মুখ আছে জিভা নাই। দ্বিতীয় সাঁথৰটো হ'ল, অকু অকু অকু, গোটেই গাতে চকু। আৰু তৃতীয় সাঁথৰটো হ'ল, ৰজাৰ ঘৰৰ কাপোৰ, তিয়াব পাৰি, শুকুৱাব নোৱাৰি। এতিয়া মোৰ নাতিহঁত, উত্তৰকেইটা তোমালোকে মোলৈ পঠিয়াই দিয়াচোন। মই তোমালোকৰ উত্তৰলৈ বাট চাম। আৰু এই ধৰণৰ সাঁথৰ লৈ মই পুনৰ তোমালোকৰ ওচৰলৈ আহিম দেই।